নমস্কাৰ অসমীয়া নৱবৰ্ষৰ উপলক্ষে আৰু ৰঙালী বিহুৰ উপলক্ষে মই আপোনালোক সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এইবাৰ ৰঙালী বিহুৱে অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ আনন্দৰ উপহাৰ কঢ়িয়াই আনিব। পৰম শ্ৰদ্ধা ৰাইজ, অসমীয়া নৱবৰ্ষই যেন প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ শান্তি সমৃদ্ধি সম্ভৱ কৰি তোলে, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে আমাক সকলোকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখি আগন্তুক দিনত মিলাপ্ৰীতিৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত যেন আমাক সহায় কৰে। পৰম শ্ৰদ্ধা ৰাইজ, এই বিহুৰ বতৰতো কেইটামান কথা মই আপোনালোকক আন্তৰিকতাৰে জনাব বিচাৰিছোঁ। বৰ্তমান কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কথা আপোনালোকে গম পাইছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বুকুতো দ্বিতীয় পৰ্যায়ত বিশেষভাৱে বিভিন্ন ৰাজ্যত প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে এই সময়ত অসমৰ জনগণক এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি অসম চৰকাৰৰ তৰফৰ পৰাও স্বাস্থ্য বিভাগৰ যোগেদি আমি বৰ্তমান সময়ত অসমৰ ৰাইজে কেনেধৰণে নীতি নিয়ম মানি চলিব লাগে, কেনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখিব লাগে, সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পিন্ধি সঘনাই হাত ধুই কেনেধৰণে নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগে, এই সন্দৰ্ভত যিখিনি পৰামৰ্শ আগবঢ়াইছে, নীতি নিয়ম আগবঢ়াইছে, ইয়াক যেন প্ৰতিগৰাকী ব্যক্তিয়ে নিখুঁতভাৱে পালন কৰে। আমি যদি এই ক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন হওঁ, দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন ৰক্ষা পৰিব এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে অসম চৰকাৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাকক নিষ্ঠাৰে মানি চলক। মই অসমীয়া নৱবৰ্ষৰ এই মুহূৰ্তত মই বিশ্বাস ৰাখিছোঁ যে আমাৰ সমাজখনৰ যিটো শতামপুৰুষীয়া মূল্যবোধৰ যিটো পৰম্পৰা আছে, ই যেন আমাৰ মাজত সদায় জীয়াই থাকে। ইয়াক জীয়াই ৰখাৰ বাবে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আমি মহৎ প্ৰচেষ্টা হাতত ল'ব লাগিব। আমি আমাৰ সমাজত থকা পৰম্পৰাগত মূল্যবোধ জীয়াই ৰাখিব লাগিব। শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ, আন্তৰিকতাৰে আমাৰ মাজত বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ় দিব লাগিব। আৰু সকলো সময়তে মিলাপ্ৰীতিৰে আগন্তুক দিনত আমাৰ কৰ্ম সংস্কৃতি বৃদ্ধি কৰি অসমক ভাৰতবৰ্ষৰ বুকুত এখন আত্মনিৰ্ভৰ ৰাজ্য হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু প্ৰতিগৰাকী ব্যক্তি যাতে সুস্বাস্থ্য অধিকাৰী হৈ জীৱনটো সুন্দৰভাৱে সফলতা আগুৱাই নিব পাৰে, তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। গতিকে মই পুনৰবাৰ এই ৰঙালী বিহুত আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিয়ক যাতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সদ্ভাৱনা, আন্তৰিকতা, ভাতৃত্ববোধ জীয়াই ৰাখি আমি আমাৰ মাজত সম্প্ৰীতি এনাজৰীডাল শক্তিশালী ৰূপত আমি ইয়াক জীয়াই ৰখাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰোঁ। পুনৰবাৰ অসমীয়া নৱবৰ্ষৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই সকলোৰে উন্নতি কামনা কৰি সকলোৰে চৰণত মোৰ শ্ৰদ্ধা নিবেদন কৰোঁ। ধন্যবাদ।